t20 ৱৰ্ল্ড কাপত সূৰ্যকুমাৰ যাদৱ ধুনীয়া ফৰ্মত আছে আৰু তেওঁ ভাৰতৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে আৰু এইটোৱে কাৰণ হৈছে যে তেওঁ ICC t20 বেটিং ৰেংকিঙত 869 পইণ্টৰ লগত নাম্বাৰ 1 পজিশ্যনত নিজৰ নামটো অন্তৰ্ভুক্ত কৰে আৰু লগতে 830 পইণ্টৰ লগত মহম্মদ ৰিজৱান 2 নম্বৰ স্থানত আছে। কিন্তু মন কৰিবলগীয়া যে সূৰ্যকুমাৰ যাদৱ আৰু মহম্মদ ৰিজৱানৰ মাজত 39 পইণ্টৰ ডাঙৰ অন্তৰ আহি পৰিলে আৰু সেইকাৰণে বৰ্তমান সময়ত সূৰ্যকুমাৰ যাদৱৰ t20 ৰেংকিঙত পিছ পেলোৱাটো কোনো এজন খেলুৱৈৰ বাবে ইমান সহজ নহ'ব। ডেভন কনৱে 779 পইণ্টৰ লগত 3 নম্বৰ স্থানত আছে। 762 পইণ্টৰ লগত পাকিস্তানৰ এজন গুৰুত্বপূৰ্ণ খেলুৱৈ বাবৰ আজম 4 নম্বৰ স্থানত আছে আৰু এডম মাকৰম 748 পইণ্টৰ লগত 5 নম্বৰ স্থানত আছে। আপোনালোকৰ মতে সূৰ্যকুমাৰ যাদৱ t20 ৰেংকিঙৰ কোনজন খেলুৱৈয়ে পিছ পেলাব পাৰিব কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটোলৈ প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।